हेलो गाइज गुड मर्निंग। আজি হল মাঘৰ 1 তাৰিখ বিহু। তো আমি যাব ওলাইছোঁ মন্দিৰত আৰু সকলোকে ভোগালী বিহুৰ মাঘ বিহুৰ শুভেচ্ছা যাচিলোঁ আৰু বছৰটো যাতে সকলোৰে ভালে কুশলে যাওক। আমি মন্দিৰত যাব ওলাইছোঁ। এতিয়া 10টাই বাজিছে, দেখিছেনে কুঁৱলী কিমান কুঁৱলী দি আছে পুৰা। তো চাই থাকিব ভিডিঅ'টো। আৰু আহি আমি এয়া মন্দিৰৰ মেইন গেটখন পালোঁ, মানে মেইন ৰাস্তাৰ পৰা সোমায়ে ভিতৰৰ ৰাস্তাটোৰ আহি পালোঁ। তো আমি এতিয়া য'ত আহিছিলোঁ মানে আমাৰ মন্তব্য স্থানলৈ মানে আহি পালোঁ আমি। এয়া দেখিছেনে এইবিলাক দোকান। তো ইয়াতে মানে পূজাৰ থালবিলাক দিয়ে আৰু। তো ইয়াৰ পৰাই দোকানৰ পৰা ইয়াৰ পৰা অলপ দূৰ আছে। তো এনেকৈ আৰু আহি গ'লোঁ আমি। দুফালে পূৰা পাহাৰ, ধুনীয়া ৰাস্তা চাওকচোন, সেউজীয়া মানে ইমান ভাল লাগিছে। তো চাই থাককচোন ক'তনো আহিলোঁ। পাৰ্কিং কৰিলোঁ, কৰি পেলাই এতিয়া আমি চাকি ধূপ লৈ আহিব নহ'ল। এখেতকলে অলপ তলত যে আনিব গৈছে, দোকানকেইখন অলপ তলত নহয়, তো আনিব গৈছে। এয়া দেখিছেনে ইফালে কেমেৰা কৰি দেখাই দিছোঁ। আৰু ফাইনেলি আমি আহি পালোঁ গুৱাহাটীৰ পামহিত থকা ভীমশংকৰ মন্দিৰটোলৈ। বহুত দিনৰ পৰা ভাবি আছিলোঁ আহিমকৈ আহিব পৰা নাছিলোঁ। তো আজি আহিলোঁ। আজি বিৰাট ঠাণ্ডা হ'লেও মানে আৰু ভীমশংকৰ বাবাৰ আশীৰ্বাদ ল'ম বুলি, সেৱা এটা জনাম বুলি বহুত দিনৰ পৰা ভাবি বোলো আজি ঠাণ্ডা হ'লেও যাম আৰু সেই বুলি আহিলোঁ। তো ভাল লাগিছে বিৰাট। তো এতিয়া ভালকৈ সেৱা পূজা কৰিব পাৰিলে আৰু ভাল লাগিব। তো এয়া আমি গাড়ী পাৰ্কিং কৰি এইখিনি অলপ খোজকাঢ়ি আহিলোঁ। এয়া মন্দিৰৰ আৰু মেইন গেটখন পালোঁ। ইয়াৰ পৰা আমি এতিয়া ভিতৰত সোমাম। তো এয়া অলপ ফটোশ্বুট চলিছে। তো আমাৰ ছাৰে অলপ ফটো উঠিছে। তো এয়াই। তো চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ, আৰু বহুদিনীয়া আশা এটা আজি পূৰণ হ'ব। ফালে পুৰা চেৰি ধুনীয়াকৈ চেৰিকেইটা নামিছে। আৰু মন্দিৰৰ ভিতৰত সোমায়ে আমি চাকি তাকি দিলোঁ। দি এতিয়া ভিতৰত সেৱা কৰিবৰ কাৰণে এয়া আমি লাইনত আছোঁ। বহুত মানুহ। আমাৰ আহি পাওঁতে অলপ দেৰিয়ে হ'ল। 11টা চাৰে 11টা মানত আহি পালোঁ আমি। পাই লৈ এয়া চাওকচোন চাৰিওফালে কি ধুনীয়া। তো গৰমৰ দিনত আহি বেছি ভাল লাগিব, কাৰণ বহুত ধুনীয়া ছায়া, পানীৰ নিজৰা আছে। আজি যিহেতু ঠাণ্ডা বহুত, সেইকাৰণে আমি অলপ ঠাণ্ডা পালেও আৰু একো নাই। ভগৱানৰ ঠাইতে আহিছোঁ যিহেতু একো নাই। তো চাওকচোন পৰিৱেশটো কি ধুনীয়া চাৰিওফালে। তো এয়াই। এইফালে চাওক গুণা ক'ত হেনো এইফালে চা, এইফালে চা পামেই আৰু। হেল্ল' গাইজ, সেৱা কৰিলোঁ আমি, এতিয়া যাওঁ। হেল্ল' গাইজ, মন্দিৰৰ পৰা আহিলোঁ। এয়া দীপৰ বিলত আহিছোঁ। ভাবিলোঁ অলপমান ইয়াতে ফুৰোঁ এইফালে এনেকৈ। এতিয়া আমি মাকৈ খাম, পুৰি আছে গৰম গৰম পূৰা ঠাণ্ডাত মজা লাগিব। ঠাণ্ডা পুৰা ঠাণ্ডাত। তুমি আৰু মই পপকৰ্নৰ চেলেঞ্জ কৰি দাং নেকি? এইফালে গাড়ী আহিছে কিন্তু দিন যাম। আৰু অলপ টাইম ফুৰি মেলি আমি ঘৰত আহিলোঁ। আৰু ভিডিঅ'টো যদি ভাল লাগিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব। ধন্যবাদ।